নমস্কাৰ। মই আজি বেঙেনা দম বনাইছিলোঁ আৰু কেনেকৈ বনালোঁ তাকে দেখাওঁ বুলি ভাবিলোঁ। যিসকলে বেঙেনা খাই বেয়া পায় তেওঁলোকে এবাৰ খাবচোন, খুব ভাল লাগে খাবলৈ। মই এখন কেৰাহীত ডাঙৰ আলু এটা আৰু বেঙেনাকেইটা দেখিছেনে অলপমান ফালি লৈছোঁ। তাতে মই নিমখ হালধি দি পিনি অলপমান উতলাই লৈছোঁ, বইল কৰি ৰাখিছোঁ। বইল কৰি হোৱাৰ পিছত মই এখন কেৰাহীত তেল অলপমান দিছোঁ, তাতে মই বেঙেনাকেইটা ফ্ৰাই কৰি ল'লোঁ আৰু সেই একেখিনি তেলতে মই তাতে দিছোঁ অলপমান পাঁচফোৰণ দিয়াৰ পিছত তাতে মই দি দিছোঁ অলপমান পিঁয়াজ, আদা নহৰু খুন্দা, তাৰপিছত তেজপাত আৰু নৰসিংহ পাত দিছোঁ। নৰসিংহ পাত দিলে খাবলৈ খুব ভাল হয় আৰু গোন্ধটো বহুত ধুনীয়া আহে। তাৰপৰা সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ। তাৰপৰা পিঁয়াজখিনি অলপমান ভাজা হোৱাৰ পিছত তাতে মই দি দিছোঁ কাটি ৰখা বিলাহীটো অলপমান ভাজি হোৱাৰ পিছত তাতে মই বইল কৰি ৰখা আলুকেইডোখৰ তাতে মই দি দিছোঁ আৰু মই বইল কৰোঁতে তাতে হালধি দিওঁ, কাৰণ তেতিয়া দেখিবলৈ ভাল লাগে, অলপমান হালধীয়া হৈ থাকে, নহ'লে অলপমান বগা হৈ থাকে যে, সেইটো কাৰণে। তাৰপৰা আলুখিনি ভজা হোৱাৰ পিছত তাতে মই দি দিলোঁ ফ্ৰাই কৰি ৰখা বেঙেনাকেইটা। তাৰপৰা মই তাতে অলপমান গৰম পানী দি দিলোঁ। গৰম পানী দিয়াৰ পিছত উতল অহাৰ পিছত তাতে মই গৰম মছলা অলপমান দিছোঁ, বহুত বেছিও দিয়া নাই। গৰম মছলা দিলে খাবলৈও ভাল হয়। আৰু চাওকচোন বাৰু উতল আহি গৈছে, খুব ধুনীয়া হয় খাবলৈ। আপোনালোকে যদি খোৱা নাই এনেদৰে এবাৰ খাবচোন, ভাত বা ৰুটি যিকোনো লগতে খাবলৈ পাৰিব, খুব টেষ্টি হয়। এবাৰ ট্ৰাই কৰি চাবচোন দেই।